Hello students, welcome back to our YouTube channel Akham Solution. আজি এই ভিডিঅ'টোত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় লেসনটো আলোচনা কৰিম ক্লাছ 8ৰ। গতিকে বলা আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। অনুজীৱ মিত্ৰ আৰু শত্ৰু। বসন্ত প্ৰতিষেধক চিটা দিওঁতে কোনবিধ দ্ৰব্য শৰীৰত সোমোৱাই দিয়া হয়? উত্তৰ, বসন্ত প্ৰতিষেধক চিটা দিওঁতে কিছুমান সংক্ৰমক ৰোগৰ মৃত বা দুৰ্বল কীটাণু শৰীৰত সোমাই দিয়া হয়। এই কীটাণুবোৰৰ বিৰুদ্ধে যুঁজ দিবলৈ তেজত প্ৰতিদেহ তৈয়াৰ কৰে। অদ্য ৰোগবোৰত কি ধৰণৰ অনুজীৱৰ দ্বাৰা তাৰ সৃষ্টি হয় এখন তালিকা প্ৰস্তুত কৰা। উত্তৰটো তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা। নেক্সট প্ৰশ্ন, পোনপ্ৰথমে কোনে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰে? দুটা প্ৰতিজৈৱিকৰ নাম লিখা। উত্তৰ, 1929 চনত আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ এজন চিকিৎসকে পোনপ্ৰথমে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰে। প্ৰতিজৈৱিক দুটাৰ নাম হ'ল এৰিথ্ৰ'মাইচিন আৰু টেট্ৰাচাইক্লিন। নেক্সট, গাখীৰ পেস্তুৰাইজ কৰা পদ্ধতি বৰ্ণনা কৰা। উত্তৰ, অনুজীৱৰ বৃদ্ধি ৰোধ কৰিবলৈ গাখীৰ 90 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত 15 পৰা 30 ছেকেণ্ড গৰম কৰি তৎক্ষণাত পেকেটত ভৰাই বন্ধ কৰি দিয়া হয়। এই পদ্ধতিটোক পেস্তুৰামাইচিন বুলি কোৱা হয়। লুই পেস্তুৰে 1857 চনত এই পদ্ধতিটোক আৱিষ্কাৰ কৰে। গাখীৰ উতলাই অনুজীৱৰ মৃত্যু ঘটাই গাখীৰ বহু সময়লৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰে। নেক্সট, ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াৰ আৰু নষ্টক এনাবিনা নামৰ নীলহৰিত হেলাই মাটিত কিদৰে নাইট্ৰজেন সংস্থাপন কৰে ব্যাখ্যা কৰা। উত্তৰ, ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াবিধে মাহজাতীয় উদ্ভিদজোপাৰ শিপাত টেমুনৰ সৃষ্টি কৰে। মাহজাতীয় শস্যৰ খেতি কৰাৰ ফলত এই মাটিডৰাত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে। কিয়নো এনেধৰণৰ শস্যৰ শিপাত ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াই টেমুনিয়াৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন সংগ্ৰহ কৰি নিজে ব্যৱহাৰ কৰাৰ উপৰিও মাহজাতীয় উদ্ভিদজোপাক নাইট্ৰজেনজাতীয় খাদ্যৰ যোগান ধৰে। এইদৰে দুয়ো সহজীৱী হিচাপে বাস কৰে। শস্য চপোৱাৰ সময়ত মাহজাতীয় শস্যৰ শিপাৰ টেমুনাত থকা নাইট্ৰজেন যৌগ মাটিত মিহলি হোৱাত খেতিপথাৰত সাৰৰ পৰিমাণ বৃদ্ধি কৰে। নষ্টক আৰু এনাবিনা নামৰ নীলহৰিত হেলায়ো বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰি খেতিপথাৰত নাইট্ৰজেনজাতীয় সাৰ যোগান ধৰে। নেক্সট প্ৰশ্ন, আমাৰ জীৱনত অনুজীৱ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, আমাৰ জীৱনত অনুজীৱবোৰে বহু ধৰণে উপকাৰ কৰে। সেইবোৰ হ'ল, অতি পুৰণি কালৰ পৰা মানুহৰ অজ্ঞাতে অনুজীৱৰ দ্বাৰা সুৰা, নানা পানীয়, মাখন, দৈ আদি প্ৰস্তুত কৰি আহিছে। পাওৰুটি, কেক আদি প্ৰস্তুতকৰণত অনুজীৱ ব্যৱহাৰ কৰা হয়। অনুজীৱৰ জৈৱিক আৱৰ্জনা পচাই পৰিৱেশ পৰিষ্কাৰ কৰে। ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। মাটি সাৰুৱাকৰণত অনুজীৱৰ ভূমিকা গুৰুত্বপূৰ্ণ। নানা ধৰণৰ খাদ্যবস্তু প্ৰস্তুত কৰোঁতে ইয়াক ব্যৱহাৰ কৰা হয়। 7 নম্বৰ প্ৰশ্ন, অনুজীৱ বুলিলে কি বুজা? অনুজীৱসমূহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি? উত্তৰ, আমাৰ চাৰিওফালে পশু পক্ষী, কীট পতংগ, গছ গছনিকে আদি কৰি নানা ধৰণৰ জীৱ আমি দেখিবলৈ পাওঁ। এইবোৰৰ বাহিৰেও আমাৰ চকুৰে মনিব নোৱাৰা অতি ক্ষুদ্ৰ জীৱ বায়ু, পানী আৰু মাটিত পোৱা যায়। এই ক্ষুদ্ৰ জীৱসমূহৰ কিছুমান বিবৰ্ধক গ্লাছ আৰু কিছুমানক অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি। এইবোৰকে অনুজীৱ বোলে। অনুজীৱক প্ৰধানকৈ 4টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু কিছুমান শেলাই। শুদ্ধ উত্তৰত চিন দিয়া। চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড। অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। উত্তৰটো হ'ব সুৰা। আলেকজেণ্ডাৰ ফ্লেমিং, এডৱাৰ্ড জেনাৰ, লুই পেস্তুৰে পেনিচিলিন প্ৰস্তুত কৰিছিল। উত্তৰটো হ'ব পেনিচিলিন কোনে প্ৰস্তুত কৰিছিল? আলেকজেণ্ডাৰ ফ্লেমিঙে। মাইকী এনফিলিছ মহ, পঁইতাচোৰা, মাখি, পখিলা, মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক হ'ল মাইকী এনফিলিছ। তাপ গুৰি কৰা ইস্কোখৰ বৃদ্ধিৰ বাবে পাউৰুটিৰ লদা ফুলি উঠে। ইস্কোখৰ বৃদ্ধিৰ বাবে। গতিকে আজি ভিডিঅ'টো তোমালোকলৈ ইমানখিনি আগবঢ়ালোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিবা, ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলৰ পৰা এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।